আজি হিন্দী ভাষী গালি পাৰি আছে, বেংগলীসকলক গালি পাৰি আছে যে বেংগলীসকলক মানে কাটি মাৰি টুকুৰা টুকুৰা কৰিব, লাইনৰ পোষ্টত বান্ধি আঁঠু গড়াব, এনেকুৱা মানে অধিকাৰ তেখেতে ক'ত পালে? আজি এজন মানে শৃংখল নাম তেখেতক উশৃংখলতা কৰিবলৈ সাহস ক'ত পালে? শৃংখল চলিহা যিজন, তেখেতক মই শৃংখল চলিহা নহয় উশৃংখল বুলি আখ্যা দিব বিচাৰোঁ। শৃংখল চলিহা যিজন, তেখেতক মই শৃংখল চলিহা নহয়, তেখেতৰ নাম মই বিশৃংখল উশৃংখল বুলি আখ্যা দিব বিচাৰোঁ। এইকাৰণে দিব বিচাৰিছোঁ, তেখেতে এজন বীৰ লাচিত সেনাৰ নামকাৰী, তেখেতে ২ নম্বৰী লাচিত সেনাৰ দল গঠন কৰি যি বলপূৰ্বক হিচাপে ধন দাবী কৰি তেখেতৰ কেইজনমান ভণ্ডামী লগত লৈ চলি আছে, বা তেখেতৰ যি মানে ডাম্পাৰ কেলেংকাৰীটো তেখেতৰ নামত কেছ এজাহাৰ দিয়া আছে বুলি গম পাইছোঁ। তো এই যে বীৰ লাচিত সেনা এজন মহান ব্যক্তিৰ নামেৰে নামাকৰণ দি লাচিত সেনাৰ দল সংগঠন খুলি এটা বিভিন্ন জাতি জনগোষ্ঠীক গালি পাৰি আছে। গতিকে মই যিটো অৰিজিনেল লাচিত সেনা তেওঁলোকক আমন্ত্ৰণ জনাওঁ, তেওঁলোকে কিয় ইয়াৰ মানে প্ৰতিবাদ নকৰে? যিহেতু আমি সাধাৰণ মানুহে গম পাওঁ, লাচিত সেনা বুলি ক'লে আমি গম পাওঁ যিটো আমাৰ বীৰ লাচিত সেনাৰ যিটো অৰিজিনেল লাচিত সেনা সেইটোৱে গম পাওঁ। কিন্তু তেওঁলোকৰ বেনাৰ লৈ যে আন মানে ব্যৱসায়ী এজন পাল নামৰ ব্যৱসায়ী নামৰ ব্যক্তিজনৰ পৰা মই জনাত ছ'চিয়েল মিডিয়াত পাইছোঁ, তেখেতে 7 লাখ টকা তেখেতৰ পৰা ধন দাবী কৰি লৈছে আৰু তেখেতৰ নিজৰ বিয়াৰ কাৰ্যত খৰচ কৰিছে আৰু আপোনাৰ ডাম্পাৰ কেলেংকাৰীত আছে। আজি সেইখিনি কথা পোহৰত ওলাই অহাৰ কাৰণে তেখেতে তাক ঢাক দিবলৈ আজি এই মহিলা ব্যক্তিজনক লগত লৈ এই ব্যৱসায়ীজনক মানে দায় ধমকি দি আছে। আজি হিন্দী ভাষীক গালি পাৰি আছে, বেংগলীসকলক গালি পাৰি আছে যে বেংগলীসকলক মানে কাটি মাৰি টুকুৰা টুকুৰা কৰিব, লাইনৰ পোষ্টত বান্ধি আঁঠু গড়াব, এনেকুৱা মানে অধিকাৰ তেখেতে ক'ত পালে? আজি এজন মানে শৃংখল নাম তেখেতক উশৃংখলতা কৰিবলৈ সাহস ক'ত পালে? আজি মই ক'ব বিচাৰিছোঁ যে আমিতো তেনেকুৱা বিভিন্ন জাতি ধৰি ক'ব পাৰোঁ, কিন্তু তেওঁৰ দৰে মূৰ্খ আমি নহয়। আমি তেওঁ সেই এজন শৃংখল চলিয়া অসমীয়া বুলি আমি গোটেই অসমীয়াক দায়ী নকৰোঁ। কাৰণ আজি ছ'চিয়েল মিডিয়াত আমি চাবলৈ পাৰিছোঁ 80% অসমীয়াই তেখেতক ধিক্কাৰ দি আছে, তেখেতক মানে এই কাৰ্যকলাপত সমৰ্থন কৰা নাই। গতিকে মই এটা বিশেষকৈ তেখেতক মানে আবেদন সকিয়নি দিব বিচাৰিছোঁ, তেখেতক হুঁচিয়াৰি কৰিব বিচাৰিছোঁ যে এই শৃংখল চলিহাই ইমান ক্ষমতা ক'ত পালে যে বঙালীসকলক কাটি মাৰি আঁঠু ঘৰাই খেদিব, বেংগলীৰ অফিচ জ্বলাই দিব, বেংগলীৰ মানে গাঁও জ্বলাই দিব, তেনেকুৱা অধিকাৰ তেওঁ ক'ত পালে? আৰু যোৱাকালি মই এটা নিউজত আমাৰ সন্মানীয় অসমৰ মানে ফেডাৰেশ্যনৰ সভাপতি দীপক দে তেখেতৰ লগত মানে হেৰি মিডিয়াত কথা পাতি আছিল যে আমাৰ দীপক দে কৈছিল যে আমি অসমত অসমীয়া হিচাপে আমি বসবাস কৰি আছোঁ। তেতিয়া তেখেতে প্ৰশ্ন কৰিছিল, আপোনালোকে যদি অসমীয়া হিচাপে বসবাস কৰি আছে তেতিয়াহ'লে ফেডাৰেশ্যন আপোনালোকে কিয় গঠন কৰিলে? আজি ফেডাৰেশ্যনক সুধিবলৈ তেখেতে অধিকাৰ পালে। আজিৰ তাৰিখত মই ক'ব বিচাৰিছোঁ, আফচুৰ দীপক বড়োক সোধক, গোৰ্খাসকলক সোধক, ABMCক সোধক,